তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। তো গাইজ আজি দুটাই কাম কৰিব দিছে অলপ কাম মানে কি ক'ম এনেকৈ তামোল পাৰে মাজে মাজে যিবিলাক তামোল বেয়া হৈ আছে আৰু তামোল নোহোৱা হৈ আছে সেইবিলাক গাৰা খুন্দবা দিছে তামোল পুতবা দিছে। ইয়াতে এডাল আছিলা এইখিনিতে এইডাল ইডাল 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 মৰি গৈছে এনেকৈ এতিয়া গাৰাটো খুন্দো আৰু সেইফালে এটা গাৰা খুন্দি আহিলোঁ। গাৰা খুন্দা মানে গোটেই হোৱা নাই আগৰে তামোল আছিল উগুলিলোঁ আৰু ধুনীয়াৰ পিপৰ হৈছে সেইটোৰ কাৰণে তাতে নুগুলি কিনে তাৰপিছত ইফালে আহিলোঁ ইফালে গাৰা খুন্দো তাৰপিছত এইফালে আৰু চাব পাৰে আমাৰ তামোল বাৰী ইফালে কলগছ আছে এইফালে দি আছে তামোলগিলাক লাগছে লগা আৰম্ভ হৈছে যোৱা বছৰৰ পৰা 2-3ডাল সেনেকৈ লাগি আছে। এতিয়া আৰু গাৰা খুন্দো তাৰপিছত আৰু কি ক'ম এইফালে আছে লিচু গছ আৰু এইটো চাইডে আছে কুঁহিয়াৰ সেইখিনি নতুন কুঁহিয়াৰখিনি আৰু এইফালে আছে এইখিনি পুৰাণ কুঁহিয়াৰখিনি। এতিয়া আৰু খুন্দো গাৰা গৰম লাগছে সেইফালে ৰ'দ পৰে তাৰ মানে এইফালে অলপ চাই পৰে সেইটোৰ কাৰণে এইফালে আহিছোঁ এইফালে এইবাৰ খুন্দো। তো গাইজ এতিয়া এইখিনি চাফা কৰি লওঁ তাৰপিছত আৰু খুন্দো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া এইটো গাৰা খুন্দা হৈ গ'ল আৰু এইবাৰ আৰু বেলেগ চাইডে চাওঁ আৰু কহাই নোহোৱা হৈ আছে তাকে খুন্দো আৰু আৰু বেলেগ চাইডে চাওঁ এইফালে যাই আছোঁ এইফালে আছে নে কিবা আৰু এইডাল ইডাল কাটি দিম তাৰপিছত ইয়াতে পূৰা ৰ'দ পৰি আছে তাৰপিছত তাতে পুতি দিম এডাল এবাৰ আৰু কোদাল চাম্বলখিনি লৈ আনো তাৰপিছত আৰু এইটো গাৰাটো খুন্দিম তাৰপিছত আৰু এতিয়া ভাটিবেলা টাইমত পুতি দিম আৰু তো গাইজ বহুতকেইটা গাৰা খুন্দলোঁ প্ৰায় 10টা 11টা 12টামান খুন্দলোঁ গাৰা। এতিয়া আৰু বহুত গৰম লাগিল পানী খালোঁ আৰু এইগিলাং কলপুলিগিলাং বহুতকেইডাল কলপুলি উঠাইছোঁ আজি আৰু কলপুলিকেইডাল পুতোঁ তাৰপিছত তামোল পুলিকেইডাল আৰু কালি পুতিম আজি আৰু নুপুতোঁ আৰু আজি কলপুলিকেইডাল পুতিম আজি তামোলৰ গাৰাকেইটা খুন্দি থৈ দিম নথোৱা নহয় কিন্তু তামোলকেইডাল নুপুতোঁ আৰু আজি পুতিম কলকেইডাল উঠালোঁ আৰু কেইডালমান উঠাব আছে কলৰ গাৰাকেইটা খুন্দবা আছে তামোলৰ গাৰা খুন্দিলোঁ প্ৰায় 11টা 12টামান খুন্দিলোঁ। এতিয়া আৰু অলপ বহোঁ বহুত ভাগৰ লাগিল পানী খালোঁ অলপমান আৰু এতিয়া আৰু অলপ জিৰাং তাৰপিছত আৰু কৰিম তাৰপিছত কলপুলিকেইডাল পুতোঁ ইফালে চাব পাৰে ইফালে এইকেইডাল কলপুলি আৰু এইকেইডাল ইফালে বিলাং কলৰ আগগিলাং গোটা কাটি দিছোঁ এইফালে আছে এতিয়া আৰু পুতোঁ এতিয়া বহুত দেৰি হ'ল ভাগৰ লাগছে বহুত ইয়া চাব পাৰে ইফালে গাৰা এইফালে গাৰা আৰু সিটো চাইডেতো আছে আৰু তাতে আছে আৰু এনেকৈ চাইডে বহুতকেইটা গাৰা খুন্দিলোঁ আৰু এতিয়া আৰু কলপুলিকেইডাল পুতি লওঁ। তো গাইজ ইফালে চাব পাৰে এয়া সেইকেইটা কল পুতাৰ কাৰণে গাৰা খুন্দি আছোঁ আৰু এইবাৰ ইফালে এইখিনিয়ে তালৈকে খুন্দো আৰু ইফালে এইটো লাইনে দি খুন্দিম এনেকৈ এতিয়া আৰু খুন্দি লওঁ এইখিনি তাৰপিছত আৰু পুতব লাগিব পুতিম আৰু এইডাল চাওক গাইজ তিথানেকৈ আধা ঘণ্টা কৰি থৈ যোৱা তামোলডাল এনেকৈ বেয়া হৈ যায় এইবিলাকো খুন্দিব লাগিব ইয়া গঞ্জা পৰি যায় আগবিলাক কিয় বা এনেকৈ এইটো বহুত ডাঙৰে হৈছিলে এই আগলিত যিখিনি হেৰি হৈ গৈছে এইডালো সেনেকৈ হ'ব ধৰিছে কিবা বেমাৰে নাই কিহে না নাজানো আৰু এতিয়া আৰু এই গাৰাকেইটা খুন্দি লওঁ তাৰপিছত আৰু হেৰি কৰিম পুতিম গাইজ কি ভাবিছিলোঁ তামোল পুলিকেইডাল কালি পুতিম কিন্তু নহ'ব ফাদাৰে মাতিল সি উগুলি দি আছে ঘৰত সেয়া আনিলোঁ মই 2ডাল উপায় নাই বাধ্যত পৰি আনিবই লগা হ'ল ফাদাৰে কোৱা কাম আৰু নকৰিবি না যি গালি দে এতিয়া আৰু আনি লওঁ তাৰপিছত গোটেইকেইডালকো পুতিম তাৰপিছত আৰু কি হ'ব কলকেইডাল পুতা হয় না নহয় আজি নাজানো আৰু কল কেইটামান গাৰা খুন্দা হ'ল কলৰ হৈছে পাই 6-7টামান আৰু এনেকৈ ইয়াৰে কেইটা হ'ল 10টা না 12টা কিবা সেনেকৈ হৈছে। এতিয়া আৰু তামোল পুলিকেইডাল আনো তাতে ঘৰত দুটাই উগুলি আছে এইকেইডাল লেতে থৈ দিলোঁ আৰু এইফালে আছে গাৰা ইফালে আছে এতিয়া আৰু আনোগৈ গোটেইকেইডালকো আনি লওঁ। তো গাইজ এতিয়া কলে তামোলে গোটেইখিনি পুতা হ'ল এতিয়া আৰু হিচাপ কৰোঁ কলগছ কেইডাল পুতিলোঁ আৰু তামোল গছ কেইডাল পুতিলোঁ গোটেইখিনিকে হিচাপ কৰোঁ এতিয়া আছে এইগিলাং চাব পাৰে এতিয়া আৰু হিচাপ কৰোঁ
টোটেল 10ডাল টোটেল কিমান পা হ'ল ক'লে তামোলে হৈছে পাই 20-25ডাল মান যিয়ে নহওক ৰ গাইছ এতিয়া আৰু এই চাব পাৰে এডাল দুডাল তিনডাল চাৰিডাল এই 5ডাল এডাল 6ডাল এডাল 7ডাল এই 8ডাল এই 9ডাল এই 10ডাল তো গাইছ তামোল পুলি 10ডাল হ'ল আৰু এতিয়া কল পুলি হিচাপ কৰোঁ ৰ এইফালে চাব পাৰে এই এডাল দুডাল তিনিডাল চাৰিডাল 5ডাল 6ডাল এই 7ডাল আৰু এইফালে আছে এইফালে হিচাপ কৰোঁ ৰ এইটো চাইডে আছিল 7ডাল এই 8ডাল 9ডাল এই 10 এই 11ডাল সৰু এই 12 13 14 15 16 টোটেল গাইছ টোটেল কলে তামোলে হৈছে 26ডাল মই কৈছিলোঁ 25ডাল কল বেছিকৈ পুতা গৈছে কল 16ডাল পুতা গৈছে তামোল 20ডাল আৰু কি ক'ম একদম ভাগৰ লাগি গ'ল আন্ধাৰে হয় আৰু এতিয়া তো গাইছ আৰু বাকী কি ক'ম ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু তো আজি আহিছোঁ আৰু বেলেগ আন এটা ভিডিঅ'ত লগ পাম তো আজিৰ কাৰণে বাই বাই